ছয়জনকৈ মিস্ত্ৰীয়ে এসপ্তাহত সাজি উলিয়ালে এখন খেল নাও। 2.5 লাখ টকা ব্যয় কৰি সাজি উলিওৱা হ'ল ৭৬ হাত দৈৰ্ঘ্যৰ খেল নাওখন। বাহাৰ আলীয়ে গাঁওবাসীক উচৰ্গা কৰিলে মা হাৱা নামৰ খেল নাওখন। ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ থকা জনপ্ৰিয় নাও খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ দীৰ্ঘদিনীয়া এক সপোন আছিল দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ কৰাইবিল গাঁৱৰ ৰাইজৰ। গাঁওখনৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন এতিয়া বাস্তৱায়িত হোৱাৰ পথত। এতিয়াৰে পৰা অনুষ্ঠিত হোৱা প্ৰতিটো নাও খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব কৰাইবিল গাঁৱৰ ৰাইজে, কিয়নো কৰাইবিল গাঁৱৰ বাহাৰ আলী নামৰ এজন লোকে ৭৬ হাত দৈৰ্ঘ্যৰ এখন খেল নাও সাজি গাঁওখনৰ ৰাইজক উচৰ্গা কৰিছে। প্ৰায় 2.5 লাখ টকা ব্যয় কৰি ৰাইজক উপহাৰ দিয়া খেল নাওখনৰ নাম ৰখা হৈছে মা হাৱা। বাহাৰ আলীয়ে উপহাৰ দিয়া মা হাৱা নামৰ খেল নাওখন বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ৭৬ হাত দৈৰ্ঘ্যৰ খেল নাওখন লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰিছে গাঁওবাসী। বহুত সুখ হৈছো নাওখন নামাই। মই ৰাইজৰ ওচৰত নাওখন ছবি দিলোঁ খেলাৰ কাৰণে। বিভিন্ন জায়গায় ঠাই নাওখন খেলিব সেইকাৰণে। আর আমার নামটো মা হাওয়া। 6জন কারিগরে নাওটো বানাইছে। 1 সপ্তাহ লাগিছে। 2.5 লাখ টাকা মান খরচ করেছে। আমার কাজ হয়েছিল আমার গাঁৱৰ মানুহ বিৰাট মানে দুখ আমার এখানে নাও লাগে। আমার সেই দুখ বেদনা বুঝি আমার বাহাৰ আলীয়ে এখানে নাও বনাই দিছে। আমার রাইজ বহুত আনন্দিত। তো নাওখন আমি উদ্বোধনী কৰিছো। তো আমি নাওখন লৈ অসমৰ বিভিন্ন জায়গাত যাম বুলি আশা কৰিছো। তো সবাই দোয়া কৰিব, অসমৰ ৰাইজক দোয়া কৰিব। নিউজ এক্স ৰিপোৰ্ট, অসম প্ৰহৰী।